গাইজ পৰঠা বহুত জেগাত খালোঁ। তো এতিয়া আমাৰ পল্লৱে ড্ৰোন উৰাই আছে। গাইজ এইটো হ'ল স্কাই। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আমি শ্বিলং ৰাইডত আহিছোঁ, আপোনালোকে গমে পায়। চ' এতিয়া আমি বৰ্তমান ৰাতিপুৱা ফ্ৰেছ হৈ ওলাই আছোঁ। এতিয়া আমি গৈ আছোঁ ডাউকি ফালে। চাওঁ ডাউকি ফালে কি কি কৰিব পাৰোঁ, কি কি নোৱাৰোঁ। তাত মানে ৱাটাৰফলছ কিছুমান আছে সেইফালে ওচৰত, সেইখিনি চাম আজি কভাৰ কৰিম বুলি ভাবিছোঁ। তো এতিয়া গৈ আছোঁ। চ' গাইজ আমি এতিয়া ৰেডি হৈ গ'লোঁ ইয়াৰ পৰা হোটেলৰ পৰা ওলাবলৈ। পল্লৱ ওলাইছে, বিদায় বেগত কৰি আছে। এতিয়া আকৌ অলপ গাইজ চেইন লিভ কৰিব লাগিব। এয়া গাইজ আকৌ ওলাই গ'লোঁ আমি ট্ৰিপত, গৈ আছোঁ এতিয়া ডাউকি ফালে। আপোনালোকক দেখাই আছোঁ, ব্লগত বনি থাকক। গাইজ চব ইমান কাপোৰ ইয়াত শুকাই আছে, চব শ্বিলঙৰ মানুহ চব আহি ইয়াতে কাপোৰ শুকাই নেকি, ৰ'দটো এইফালে পৰে চাগে এইটো। আৰু ইয়াত গাইজ গাড়ীখিনি চব না, চব গাড়ীত এল'হুইল আছেই। মাৰুতি কাৰটো সেইটোতো এল'হুইল আছে। এটলিষ্ট পিকআপ ট্ৰাকখিনি মানে থাকিব নালাগে, তাতো আছে মানে এল'হুইলটো কমন মানে আৰু চবে লগায়ে মানে আৰু। চ' গাইজ বৰ্তমান আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ, ইণ্ডিয়ান চাইনিজ কিবা ফুড কৰ্ণাৰ বুলি। চ' ইয়াত খাওঁ, কি পাওঁ চাওঁ, তাকে খাওঁ আৰু ভালকৈ ন। কবিতা কি খাবা, কি খাব মন গৈছে? ভিতৰত গ'লে গম পাবা। ব'লা। চ' এইখন হ'ল গাইজ হোটেলখন। ডাঙৰে হয়, চিটিং স্পেচো ভাল, মানে ভিতৰত দুটামান জেগা আছে আৰু এক্সট্ৰাকৈ বহিব পাৰি। চ' গাইজ ফুড কৰ্ণাৰ মেনু হয়, চাব পাৰে আপোনালোকে, স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। ৰেটখিনি বহুত ৰিজনেবল লাগিছে। চাওঁ এতিয়া খানাটো কেনেকুৱা হয়। চ' গাইজ খানা আহি গ'ল আমাৰ। এটা প্লেটত 3টা দিছাকৈ পৰঠা। কি কৰিছে চাবলৈ বাইট এটা লৈ চাওঁ। গাইজ পৰঠা বহুত জেগাত খালোঁ, কিন্তু ইয়াৰ নিচিনা আলু ষ্টাফিং যোনটো দিছে ন, এইটো ক'তো পোৱা নাই আজিলৈকে। ঘৰত নিজে বনালেহে পাওঁ আৰু। গৰম গৰম চাহ ঠাণ্ডাত ভাল লাগিছে দেই চাহটো। এইটো চাব পাৰে আপোনালোকে, যদি এইফালেদি এইটো ৰোড দি যায়, এইটো ৰোড মানে চবফালেই যাব পাৰি। ডাউকি ফালে আমি গৈ আছোঁ এতিয়া, মানে এইটো ৰোডেই ল'ব লাগিব আমি যোনফালে যায় আপুনি। ত' ইয়াত আহি মাষ্ট ভিজিট কৰিব। খানা একদম মানে পূৰা ভৰপূৰ মজা দিয়ে একদম, আৰু ইমানেই দিয়ে খাবই নোৱাৰিলোঁ। আমি পৰঠা অলপমান পেকেই কৰি ল'লোঁ, ৰাস্তাত যদি ভোক লাগে তেতিয়াহ'লে খাম আৰু। গাইজ ইয়াত এটা বেকেৰী পালোঁ, ইয়াত বিস্কুট ট্ৰাই কৰিব আহিছোঁ আমি। চাওঁ বিস্কুটটো লৈ চাওঁ কেনেকুৱা কি টেষ্টটো। এই আণ্টিয়ে বনাই চব চাগে, হয় নাই? চ' গাইজ আমি এতিয়া নামিছোঁ, ইয়াত ৰখিছোঁ। ড্ৰোন শ্বট এটা দুটামান ল'ম। চ' গাইজ এয়া আপোনালোকে ড্ৰোন শ্বট এনজয় কৰক। চ' গাইজ ইয়াত আমাৰ ভিডিঅ' লোৱা হ'ল, এতিয়া আমি ওলাইছোঁ। এয়া মই পল্লৱৰ বাইক চলাই আছোঁ, মাধৱ মোৰ লগত বহিব, এয়া অভিতা গৈ আছোঁ। গাইজ এইটো হ'ল ডাউকি যোৱাৰ ৰাস্তা। ৰাস্তাটো বহুতেই বেয়া, মানে কি ক'ম আৰু একদম। गाड़ी चलाते हैं आप? अरे हम नहीं चला रहे हैं, साला रोड ही बवासीर है, पूरा गाड़ी का शौकर बैठ गया लगता है। ডাউকি ব'টিঙৰ কাৰণে ফেমাছ, আমি ইয়াতো ব'টিঙে কৰিব লাগিব। দাদাই আমাক লৈ গৈ আছে, তো দাদাক ফ'ল' কৰি আছোঁ আমি। চ' এয়া গাইজ আমি ডাউকি এইবাৰ আহি পালোহি। এইফালে আমি তলত গৈ আছোঁ, দাদাই লৈ গৈ আছে আমাক ব'টিং কৰিবলৈ। এছিয়াছ ক্লিনেষ্ট ৱাটাৰ, মানে ইয়াত পূৰা ক্লিয়াৰ দেখি পায় একদম পানী। ইয়াত এণ্ট্ৰি কৰিব লাগিব। এতিয়া আমি এণ্ট্ৰি কৰি তাৰপিছত আপোনালোকক দেখাই আছোঁ তলত গৈ কি কি আছে কি কি নাই। চ' গাইজ এতিয়া আমি টিকেট লৈ ল'লোঁ। এতিয়া ইয়াত মানে পেকেজ আছে আপোনাৰ 45 মিনিটছৰ ল'লে 1000, আৰু এটা বটত অকল 3জনে যাব পাৰে। তো আমি আছোঁ 4জন, আৰু 45 মিনিটছৰ যোনটো ট্ৰিপ থাকে সেইটোত খালি আপোনাৰ ইয়াতে ফুৰাব আৰু একো নকৰে। আৰু 1 ঘণ্টাটো ল'লে কি হ'ল, এটা জেগা আছে তাত গৈ অলপ দেৰি ৰখিব। তো সেইকাৰণে আমি 1 ঘণ্টাই ল'লোঁ, 1200কৈ পৰিলে। 2টা বট ল'লোঁ, 2400 হ'ল। চ' গাইজ এতিয়া আমি বটত বহিলোঁ, এয়া দাদাই লৈ গৈ আছে। এইটো হ'ল অভিদা।
এইটো হ'ল এছিয়াছ ক্লিনেষ্ট ৰিভাৰ। তলত খালি বালিখিনিয়ে দেখি পাইছে আৰু ইয়াত চবে সাঁতুৰি আছে। এতিয়া পুৰা এনজয় কৰি আছো। চাওঁ আমি ক'ত ক'ত যাব পাৰোঁ, ক'লৈকে লৈ যায় আপোনালোকক দেখাই আছো দেই গাইজ। ফিচিং কৰি আছে চবে, মাছ মাৰি আছে। मछली मिला कि नहीं भैया? सो गाइस, এইটো হ'ল ইণ্ডিয়া, সেইটো হ'ল বাংলাদেশ। সেইফালে গ'লে বাংলাদেশে মানে পানী দি পাৰ হৈ গ'লে। সেইফালে বহুত মানুহ বাংলাদেশৰ পৰা ইয়াত পাৰ হৈ আছে একদম। চ' এতিয়া আমাৰ পল্লৱে ড্ৰোন উৰাই আছে। এয়া হ'ল ড্ৰোন। এতিয়া আপোনালোকে ড্ৰোন ক্লিপটো এনজয় কৰক। So guys, পানীখিনি চাওক না, ইমান ক্লিয়াৰ একদম, কি ক'ম আৰু পুৰা চফা। এইকাৰণে এছিয়াছ ক্লিনেষ্ট ৰিভাৰ বুলি কয় ন এইটোক। চ' গাইজ ইয়াত এতিয়া আমাক ৰখাই দিলে, চবে খানা চানা খাব পাৰি। ইয়াত কল্ড ড্ৰিংক বগেৰা, ফ্ৰুটছ বগেৰা চব পায়। চ' এইটোৱে হ'ল গাইজ পানী, নদী পানী ইয়ালৈ গৈ আছে ডাউকিত। বহুত মানে একদম কি মজা লাগিছে, কি ক'ম আৰু। চ' গাইজ আমি এতিয়া পানীত বহিম অলপ দেৰি। অভিতা বহিলেই অলৰেডি। গাইজ পুৰা মজা লাগিছে একদম ইয়াত আহি, আৰু গৰম আছে ইয়াত। চ' সেইকাৰণে পানীত ভৰি চৰি সোমাই বহি আছো একদম। চ' গাইজ এতিয়া আমি ইয়াত ৰেচ লগাইছো, দুজন দাদাই চলাই আছে। কোন আগত গৈ পাই ব্ৰিজটো ক্ৰছ কৰে চাওঁ। গাইজ আমি জিকি গ'লো, দাদা কংগ্ৰেচুলেশ্যন। মাধৱ হাৰি গ'ল, এতিয়া কি আমি জিকা মানুহ হয়, আমি জিকা মানুহ হয়। এইকেইটা বুট অনলি ইয়াত আমাৰ ইণ্ডিয়া জেগাত ফুৰিবলৈ এলাও আছে। আৰু সেইটো ছাইড যোনটো দেখি পাইছে চব, সেইবোৰ চব বাংলাদেশৰ মানে বৰ্ডাৰটো। তো তাত মানে অকল বাংলাদেশী মানুহখিনিয়ে চাব পাৰে। ইয়াত তাহাঁতৰ এলাও নাই, আৰু ইয়াৰ মানুহ আকৌ তাত এলাও নাই। এতিয়া আকৌ আমাৰ লোকেশ্যন আহি পালোহি। এতিয়া আমি গৈ আছোঁ ক্লিনেষ্ট ভিলেজলৈ। এই তাহাঁতৰ ব'টটো আহি আছে, আমাৰ ব'টটো গৈ আছে। গাইজ নামাৰ সময়ততো নামি গ'লোঁ, এতিয়া উঠিবলৈ আমাৰ 12 বাজি গৈছে একদম পূৰা। চাওঁ তথাপিও ট্ৰাই কৰি আছোঁ কি হয়। গাইজ আমি ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া, আৰু গৈ আছোঁ। পূৰা ভাগৰ লাগিছে, ইমান ওপৰত উঠি আহিলোঁ, আৰু পূৰা ঘামি এটা আমি। সেইকাৰণে চুৱেটাৰ বগেৰা চব খুলি দিলোঁ, জেকেট যি যি আছিলে চব খুলি দিলোঁ, অকল হাতৰ গাৰ্ডটো অকল লগাই দিলোঁ। গাইজ এতিয়া আমি ক্লিনেষ্ট ভিলেজ পাম হৈছে। গাইজ ফাইনেলি আহি পালোহি। এতিয়া আমি পাৰ্কিং কৰিব লাগিব বস্তুখিনি। আমাৰ পৰা গেট ফিজ লৈছে, পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে। চ' এয়া গাইজ, এয়া বজাৰখিনি। ইয়াত আহিলে আপোনালোকে শ্বপিং কৰিব পাৰে কিবা কিবি। এতিয়া আমি বৰ্তমান ভিতৰলৈ সোমাই গৈছোঁ। চাওঁ ভিতৰত গৈ কি কি আছে আপোনালোকক দেখাই আছোঁ ব্লগত। সেইটো গাইজ এছিয়াছ ক্লিনেষ্ট ভিলেজ মাওলেংলং। এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰত গৈ চাওঁ কি কি আছে কি কি নাই। অলপ এতিয়া ফটো মাৰি আহিলে ক'লা নে তাক আমি পাৰ্চনেলি প্ৰফেচনেলি চব এনেও ফটোগ্ৰাফীয়ে কৰোঁ যে, তাকে কেমেৰাটো লৈ আহিছোঁ। ভাবিছোঁ 50 টকাকৈ লওঁ নেকি চবৰ পৰা, ফটোগ্ৰাফী একপি। কি কোৱা, ল'ব পাৰি নাই? পাৰি 50 টকা তাহাঁতৰ পৰা লৈ ল'ব পাৰিছোঁ, 20 টকা 20 টকা। এইটো চাওক, আমাৰ বলিউডৰ ফিল্মত সেইটো ষ্টাণ্টমেনবোৰ থাকে যে, সেই আগত গৈ আছে টুপি চুপি লগাই মেলি। চ' এতিয়া আমি স্কাই ভিউ পইণ্টত সোমাই গ'লোঁ। এতিয়া এনেকৈ চিৰি দি ওপৰত উঠি যাব লাগিব। এতিয়া ফাটিছে নি? নাই ফটা, মোৰতো অলপ অলপ ফাটিছে বাৰু। ইয়াৰ ওপৰত উঠি যাব লাগিব এতিয়া। চ' ইয়াত যাবলৈ আকৌ এক্সট্ৰাকৈ পাৰ পাৰ্চন 30 ৰুপিজকৈ লৈ আছে। চাওঁ উঠিব পাৰোঁ নে নোৱাৰোঁ। চ' গাইজ এতিয়া আমি ওপৰলৈ উঠি গৈছোঁ, এনেকৈ লাহে লাহে বগাই বগাই গৈছোঁ।
গছৰ নিচিনাই ফিল হৈছে বগাবলৈ কোনে যে বনালে এইটো কষ্ট কৰি ন অবিদা কোনে যে বনালে এইটো গাইজ পুৰা গছৰ ওপৰত উঠি আহি পাই গলোহি আমি এতিয়া এইটো হ'ল স্কাই ভিউ পইণ্ট একদম গছৰ ওপৰত আছো আমি এইটো হ'ল স্কাই এইটো হ'ল ভিউ পইণ্ট তাহাঁতৰে প্ৰফিট হৈছে 30 টকাকৈ লৈছে এতিয়া নামি আছো পুৰা ব্ৰিজটো হিলি আছে একদম পুৰা ভয় লাগি আছে মানে এইটো গছৰ ওপৰতে আছে এইটো চাব পাৰে গছ ইয়াৰ পৰা তলত চ' গাইজ আমাৰ তাত মাৰুতি 800 একো মানে কিন্তু মেঘালয়ত আহি চাইছোঁ মাৰুতি 800 পিক আপ ট্ৰাক হিচাপে ইউজ হৈ আছে চক আৰু কি ক'ম হেডছ অফ টু চুজুকি কোম্পানী আগতে মাৰুতি চুজুকি আছিলে এতিয়া অকল চুজুকি হৈ গ'ল এইটো চক কিমান ধুনীয়াকৈ বনোৱা আছে চ' গাইজ এই আমাৰ চাই ল'লোঁ ইয়াত ক্লিনেষ্ট ভিলেজ ইয়াত অকল ঘৰখিনি আছে আৰু জেগাখিনি চব মানে চফা আছে সেইটোৱে আৰু মেইনলি নৰ্মেল যেনেকৈ ঘৰ থাকে এনেকুৱাই হয় এতিয়া গৈ আছোঁ আমি চ' গাইজ এতিয়া আমি কিবা খাবলৈ সোমাইছোঁ কি খাওঁ এতিয়া চাওঁ এইটো হ'ল মেনু স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আপোনালোকে যদি আহে খাবলৈ আমাৰ খানা আহি গ'ল এইটো চিকেন ইয়াত টমেটো চাটনি দিছে পাপৰ ভাত চালাড দিছে আপোনাৰ চব্জি তব্জি দিছে কলগৰ চিকেন থালি লৈছে অবিদা ভেজ থালি চিকেন নাখায় ইয়াত খানাটো এনজয় কৰোঁ এতিয়া গাইজ থালি চফা পূৰা ইয়াৰো চফা নেমু খালি আছে ইয়াৰো চফা ই আজি ফাৰ্ষ্ট টাইম লাইফত ইমান চফাকৈ খাই আছে গাইজ এনেই ক্লিনেষ্ট ভিলেজ বুলি নকয়তো চব সৰু সৰু বনখিনিও চফা কৰি আছে চ' বৰ্তমান আমাৰ এতিয়া খাই বৈ হৈ গ'ল খানা বহুত ভাল আছিলে খাই বহুত ভাল লাগিলে আপোনালোকে যদি ইয়াত আহে তেতিয়াহ'লে ইয়াত আহি ভিজিট কৰিব ওলাই ফাৰ্ষ্ট এইটো মানে জাষ্ট সোমাওঁতেই ফাৰ্ষ্ট আৰু ওলাওঁতেও ফাৰ্ষ্টেই হ'ব এইটো চাই লওক স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে গাইজ অল ছেট এতিয়া আমি ইয়াৰ পৰা ওলাই দিম এতিয়া আমি ইয়াৰ পৰা ওলাওঁ তাৰপিছত মাজত কিবা যদি পাওঁ তেতিয়াহ'লে চাই যাম নহ'লে ডাইৰেক্ট ৰুম যাম আমি বহুত ভাগৰি গৈছোঁ গাইজ চ' গাইজ এতিয়া বৰ্তমান আমি গৈ আছোঁ আমাৰ ৰাস্তা অলপ ৰাস্তাত পাই গ'লোঁ আমি গাড়ী এখন চালোঁ এতিয়া পাৰি কৈছে আমি এতিয়া গৈ আছোঁ কিন্তু গম পোৱা নাই কি হয় আগলৈ চ' গাইজ এতিয়া আমি তেল ভৰাবলৈ ৰখিছোঁ আৰু শ্বিলং ইয়াৰ পৰা 8-9 কিলোমিটাৰমান হয় গাইজ এতিয়া পুলিচ বজাৰ আহি পালোহি ৰুম আমাৰ ইয়াৰ পৰা বেছি নহয় 150 মিটাৰমানে দূৰ চ' গাইজ ফাইনেলি ৰুম আহি পালোহি আজি কিমান কিলোমিটাৰলৈকে আমি কৰিলোঁ ৰাইড অলমষ্ট 180 চ' গাইজ আজি 180 কিলোমিটাৰমান কৰিলোঁ আমাৰ হ'ল দুলেজানৰ পৰা এতিয়ালৈকে 729 কিলোমিটাৰ ৰাইড কমপ্লিট হ'ল চ' আজি পূৰা ভাগৰ লাগি আছে চ' গাইজ পূৰা ভাগৰ লাগি আছে এতিয়া ৰুমত যাওঁ ৰুমত গৈ অলপ ফ্ৰেছ আপ হৈ লওঁ তাৰপিছত খাবলৈ ওলাই যাম গাইজ আমি এতিয়া খানা লৈ আহিলোঁ খানাটো খাওঁ আৰু শুই যাম বাকী নেক্সট ব্লগত আপোনালোকক লগ পাম বাই বাই